हेलो बंधुসকল মই শাহৰুখ আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম এখন ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট কৰিব পাৰে আৰু ইয়াৰ আগৰ ভিডিঅ'খন আপোনালোকে নিশ্চয় চাইছে যদি চাইছে তেতিয়াহ'লে ভাল আৰু যদি চোৱা নাই তেতিয়াহ'লে আপুনি আগৰ ভিডিঅ'খন চাই ল'ব পাৰে যে ইউটিউবৰ পৰা কেনেকৈ টকা ইনকাম কৰিব পাৰি আৰু টকা ইনকাম কৰাৰ কি কি নিয়ম তাতে আপোনালোকে পাই যাব তো ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ কাৰণে আপোনাৰ প্ৰথমতে এখন জিমেইল একাউণ্টৰ দৰকাৰ হ'ব জিমেইল একাউণ্ট যদি আপোনাৰ আগৰ পৰাই আছে তথাপি আপুনি নতুন এখন ক্ৰিয়েট কৰি ল'ব কাৰণ নতুন যিখন আপুনি ইউটিউব চেনেল খুলিব তাৰ কাৰণে এখন জিমেইল দিব এই জিমেইলখনত আপুনি ধুনীয়াকৈ চেনেলৰ নামৰ অনুযায়ী ইউজাৰ নেমটো দিব সেইটো ভাল হ'ব আৰু তাতে আপুনি সব দিব লাগিব যেনেকৈ প্ৰফাইল পিকচাৰ মানে ইউটিউবৰ আপুনি লোগোটো কি দিব সেইটো দি দিব পাৰিব জিমেইলত আৰু তাৰপিছত জিমেইলটো খোলাৰ পিছত ইউটিউবত গৈ আপুনি চেনেলখন ক্ৰিয়েট কৰিব লাগে তো বলক আমি এতিয়া আৰম্ভ কৰিম যাব প্ৰথমতে আপোনাৰ যিকোনো এখন ব্ৰাউজাৰত যাব যদি ডেস্কটপত গৈছে তেতিয়াহ'লে গুগল ক্ৰোমত যাব আৰু আপোনাৰ যদি ল্যাপটপ ডেস্কটপ তেনেকুৱা একো নাই তেতিয়াহ'লে আপুনি পুফিন ব্ৰাউজাৰটো ইউজ কৰিব পাৰে মোবাইলত ডেস্কটপ ব্ৰাউজাৰ হিচাপে বহুত ভাল মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব এইটো এণ্ড্ৰইড মোবাইলৰ কাৰণে হয় তো যেতিয়া প্ৰথমতে আপুনি ইয়াতে যাব গৈ কিনে জিমেইল টাইপ কৰিব ইয়াৰ পিছত প্ৰথমতে চাওক আহি গৈছে জিমেইল গুগলৰ হয় জিমেইল গুগল তাৰপিছত ইয়াতে মোৰ আগৰ একাউণ্টটো দিয়া আছে আগৰ একাউণ্টৰ জিমেইলটো দিয়া আছে ইয়াতে একো দিব নালাগে চাওক মোৰ অপশ্যন বুলি আছে মোৰ একাউণ্ট তাৰপিছত তলত আছে ক্ৰিয়েট একাউণ্ট ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন পেজ অপেন হৈ যাব তাৰপিছত আপুনি ইয়াতে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম এই দুটা মিলি আপোনাৰ ইউটিউব চেনেলখনৰ নাম হ'ব যেনেকৈ আমাৰ চেনেলখনৰ নাম যদি টেকনিকেল আছাম হয় তেতিয়াহ'লে ফাৰ্ষ্ট নেম টেকনিকেল আৰু লাষ্ট নেম আছাম আমি দি আছোঁ মই মোৰ নামখনে দি দিওঁ টেবত ক্লিক কৰিলে নেক্সটত যাব মই নামখন দি দিলোঁ ইয়াৰ পিছত আপুনি ইউজাৰ নেমটো দিব যেনেকৈ আমাৰ টেকনিকেল আছাম দিয়াৰ পিছত আপুনি ইয়াতে দিব লাগে আপোনাৰ পাছৱৰ্ড চাওক ওপৰত আহি গৈছে ডেট ইউজাৰ নেম ইজ টেকেন ট্ৰাই এনাডাৰ এইটো ইউজাৰ নেম বেলেগে লৈ লৈছে এতিয়া বেলেগ এখন ট্ৰাই কৰিব লাগে মানে আপুনি যিখন দিছিলে টেকনিকেল আছাম এইখন নহয় ইয়াৰ পিছত আপুনি যদি খোজে যে নাই মোৰ এইখন এনেকুৱা টাইপৰ লাগিব যে মই নম্বৰ চাম্বাৰ নিদিওঁ বা টেকনিকেল আছাম 243 এনেকুৱা কিবা কি 123 এনেকুৱা যদি আপোনাৰ ভাল নালাগে তেতিয়াহ'লে আপুনি এনেকুৱা দিব পাৰে টেকনিকেল আছাম অফিচিয়েল OFFICIAL টেকনিকেল আছাম অফিচিয়েল তাৰপিছত ক্ৰিয়েট পাছৱৰ্ড সেইটো যদি এভেইলেবল হয় তেতিয়াহ'লে হৈ যাব আৰু নহ'লে আপোনাৰ তলত দিয়া থাকিব যে এইটো বেলেগে লৈছে বুলি আৰু ইয়াতে আপোনাৰ এখন পাছৱৰ্ড দিব লাগিব মই পাছৱৰ্ডখন দি আছোঁ তাৰপিছত টেপ কমন ৱৰ্ডছ আৰ ইজি টু গেছ কমন ৱৰ্ড আমি দিব নোৱাৰোঁ তেতিয়াহ'লে বেলেগ কিবা দি দিওঁ পাছৱৰ্ডটো যিমান ষ্ট্ৰং হ'ব ইমানেই ভাল আকৌ এইটো কনফাৰ্ম কৰিব লাগে ইয়াত আপোনাৰ বাৰ্থডেটো দি দিব মই এনে এটা দি আছোঁ এইটো অৰিজিনেলে দিব আৰু আপোনাৰ যদি 18+ হোৱা নাই তেতিয়াহ'লে আপুনি বেলেগৰ বাৰ্থডে দিব পাৰে যেনেকৈ মাক দেউতাক সিহঁতক দিব পাৰে কাৰণ এডচেন্সত আপোনাৰ বাৰ্থডেটো দিব লাগে আৰু 18 বছৰ নহ'লে আপুনি এডচেন্স এপ্লাই কৰিব নোৱাৰে তাৰপিছত মেল ফিমেল চিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ যদি আগতে কিবা এটা জিমেইল আছিল আগৰ জিমেইলটো ইয়াতে দিব পাৰে যদি আপুনি কেতিয়াবা আপোনাৰ ইমেইলৰ পাছৱৰ্ডখন ভুলি যায় তেতিয়া পাহৰি যায় তেতিয়াহ'লে আপুনি ফৰৱাৰ্ড কৰি এইটো ইমেইলত আপুনি OTP এখন পাই যাব নহ'লে এইখন ইয়াতে দিয়া মোবাইল নম্বৰত আপুনি OTP পাই যাব তাৰপিছত সেইটো আপুনি ৰিছেট কৰিব পাৰে আপোনাৰ এইখন জিমেইল তো ইয়াত এইকেইটা দিয়াৰ পিছত আপুনি নেক্সট ক্লিক কৰিব লাগিব তাৰপিছত স্ক্ৰল ডাউন কৰি আই এগ্ৰি মই ফোন নম্বৰ আৰু ইমেইল নিদিওঁ এতিয়া কাৰণ মোৰ জিমেইল আছে এইটো হৈ গ'ল জিমেইল ক্ৰিয়েট কৰা হৈ গ'ল বহুতেই ইজি তাৰপিছত ইয়াতে আপুনি নিউ টেব এখন অপেন কৰি ইয়াতে ইউটিউব বুলি লিখি দিয়ক সৰি এইটো মোৰ চেনেলতে গুচি যাব youtube.com ইউটিউবত যাব সেইটো যোৱাৰ পিছত ইয়াত চাওক আপুনি সাইন ইন বুলি লিখা আছে সাইন ইনত ক্লিক কৰিব লাগিব ইউ আৰ নাও ৰেজিষ্টাৰ্ড উইথ ইউটিউব সাইন ইন হৈ গ'ল সাইন ইনত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে এখন ক্লিক কৰক নেট স্লো আছে চাগে ইয়াতে ক্লিক কৰক তাৰপিছত ক্ৰিয়েটৰ ষ্টুডিঅ
ক্ৰিয়েটেড ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত আপোনাৰ চেনেলখনত আহি যাব এইটো চাওক ইয়াত আছে ইউ মাষ্ট ক্ৰিয়েট এ চেনেল টু আপলোড এ ভিডিঅ' আপুনি যদি এখন ভিডিঅ' আপলোড কৰিব খোজে তেতিয়াহ'লে আপোনাৰ এখন ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগিব তেতিয়াহ'লে আমি ইয়াতে ক্লিক কৰি দিওঁ ক্ৰিয়েট এ চেনেল এতিয়া দিব যে আপুনি চেনেলখনৰ নামটো এইটোৱে দিবনে মানে জিমেইলত যেটো দিছিলে সেইটোৱে দিম নে এইটো দিয়া আছে তেতিয়াহ'লে এইটোৱে থাকিব দিয়ক তাৰপিছত ক্ৰিয়েট চেনেল ৱৰ্কিং এতিয়া চেনেলটো আপোনাৰ ক্ৰিয়েট হৈ যাব বেছি একো নাই সৰি এণ্ড আনচাৰে ইউজ ফ্ৰম এইটো চাগে স্পেচ হৈ আছে নাই ৱৰ্কিং এতিয়া হৈ গ'ল এনেই দেখাইছিল কেতিয়াবা মানে টেকনিকেল প্ৰব্লেম হৈ যায় সেইকাৰণে এতিয়া চাওক আপোনাৰ ইউটিউব চেনেলখন ক্ৰিয়েট হৈ গৈছে কিন্তু ইয়াতে আপোনাৰ নো ভিডিঅ' আৰ ফাউণ্ড ইয়াতে একো ভিডিঅ' সিহঁতে পোৱা নাই ইয়াত এতিয়া ইয়াতে ক্লিক কৰক যিকোনো এটা ভিডিঅ' আপলোড কৰিব কাৰণে মই ইয়াতে এটা ভিডিঅ' আপলোড কৰি এতিয়া দেখাই দিওঁ আৰু নেক্সট টিউটৰিয়েলবিলাকত মই দেখাম যে ভিডিঅ' আপলোড কৰাৰ সময়ত টাইটেল ডেছক্ৰিপশ্যন টেগ আই বটন কেনেকৈ ভিডিঅ' দিব লাগে আৰু বাকী চবকেইটা মই আপোনাক দেখাই দিম যাতে ভিউজ বেছি আহে আৰু যদি আপোনাৰ ভিউজো অহা নাই তেতিয়াহ'লে চেনেল কমেণ্টত জনাব এইখন চেনেলৰ ভিডিঅ'ৰ কমেণ্টত জনাব যদি ভিউজ অহা নাই এনেকুৱা চেনেল মই ছেভ কৰিম আৰু কি কৰিব লাগে মই আপোনালোকক বুজাই দিম এতিয়া ভিডিঅ' এখন আপলোড কৰি চাওঁ ভিডিঅ' মানে মই ইণ্ট্ৰ' এখন আপলোড কৰিম জাষ্ট ছেভ কৰাৰ কাৰণে ইণ্ট্ৰ' এইখন মই আপলোড কৰিম তো আপলোডিং হৈ আছে যদি আপুনি কিবা কপিৰাইটেড বস্তু ইউজ কৰে তেতিয়াহ'লে আপোনাৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক আহি যাব আপলোডিং হোৱাৰ পিছত চাওক এটা প্ৰচেছিং বুলি আহি আছে প্ৰচেছিঙত এইটো অট'মেটিকেলি যদি কাৰোবাৰ কণ্টেণ্ট আই ডি থাকে যদি কণ্টেণ্ট আই ডি থকা ইউটিউব চেনেলৰ পৰা আপুনি বস্তু কপি কৰিছে তেতিয়াহ'লে প্ৰচেছিঙৰ টাইমত অট'মেটিকেলি ই দেখাই দিব কপিৰাইট বুলি দেখাই দিব ইয়াতে নেদেখাই তাৰ পিছতহে দেখুৱাব যে কপিৰাইট বুলি তেতিয়াহ'লে আপুনি কপিৰাইট বস্তু ইউজ কৰিব নোৱাৰিব ডিলিট কৰি দিব লাগিব আৰু ইয়াতে আজিয়ে মই আপোনালোকক এইখন ভিডিঅ'তে মই জনাই দিওঁ যে আপুনি এইটো সদায় প্ৰাইভেট ৰাখিব প্ৰাইভেট ৰখাৰ পিছতহে ডান কৰিব কাৰণ চবকেইটা বস্তু দিয়াৰ পিছত যেনেকৈ ইয়াত আছে টাইটেল আছে ডেছক্ৰিপশ্যন আছে টেগ আছে এই চবকেইটা বস্তু দিয়াৰ পিছতহে এইটো পাব্লিছ কৰিব লাগে টাইটেল ডেছক্ৰিপশ্যন টেগ আৰু থাম্বনেইল আছে থাম্বনেইল আপুনি তলত পাই যাব এতিয়া যদি থাম্বনেইল ইউজ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ফোন নম্বৰ দি চেনেলখন ভেৰিফাই কৰিব লাগে ভেৰিফাই কৰাৰ পিছতহে আপুনি থাম্বনেইল কাষ্টম থাম্বনেইল ইউজ কৰিব পাৰিব মানে থাম্বনেইল পাৰিব চাওক ইয়াতে থাম্বনেইল আছে তিনিটা অট'মেটিকলি আহি গৈছে এটা কাষ্টম থাম্বনেইলৰ কোনো অপশ্যন অহা নাই তাৰ কাষ্টম থাম্বনেইলৰ কাৰণে তাতে গৈ ফোন নম্বৰ দি ভেৰিফাই কৰিব মই এইটো দেখাই আছোঁ চবকেইটা দিয়াৰ আগতে আপুনি এইটো প্ৰাইভেট কৰি ৰাখিব চব দিয়াৰ পিছতহে পাব্লিছ তাৰপিছত ডান কৰি দিব লাগে এতিয়া মই এইটো পাব্লিছ কৰি দিওঁ পাব্লিছ নাই প্ৰাইভেটত ৰাখি মই দেখাই আছোঁ এনেকৈ দি আছোঁ ইণ্ট্ৰ' ডেছক্ৰিপশ্যনত আপুনি কিবা কিবি লিখি দিলে ইয়াতে মই ইণ্ট্ৰ'য়ে লিখি দি আছোঁ ট্ৰেগত কিবা কিবি দিব পাৰে ট্ৰেগটোৱে দৰকাৰ এতিয়া মই এনেই দি আছোঁ জাষ্ট আপোনাক দেখুৱাৰ কাৰণে দিয়াৰ পিছত ডান হৈ গ'ল ইয়াত আপুনি যদি ইয়াৰ পৰা আপুনি যদি ৰিটাৰ্ণ টু এডিটিং ইয়াৰ পৰা যদি আপুনি থাম্বনেইলটো পচন্দ হয় যদি ইয়াৰ পৰা আপুনি দিব খোজে এইটো দি দিলে দিয়াৰ পিছত ডান আৰু নহ'লে এটা কাষ্টম থাম্বনেইল বুলি এখন অপশ্যন আহিব আপুনি যিকোনো ইচ্ছা থাম্বনেইল দিব পাৰিব আৰু সেই থাম্বনেইলৰ চাইজটো মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম যে কিমান চাইজৰ থাম্বনেইলটো ধুনীয়া হ'ব মানে ইয়াতে ফুল স্ক্ৰীন আহিব এইটো হ'ব 1270 × 640 ইয়াতে মই লিখি দিওঁ 1270 নহয় 1218 × 720 আগৰটো মই ভুল কৈছিলোঁ চৰি আৰু ইয়াতে আপুনি বেলেগো দিব পাৰে এইটো চাইজ দিলে আপোনাৰ মানে থাম্বনেইলটো HD হ'ব ইয়াতে ধুনীয়াকৈ ফিটিং হৈ যাব নহ'লে আধা কলা হৈ থাকিব আধা নাহে এইটো মানে 9:6 ৰেচিঅ' হয় আপুনি ইয়াৰ আধাও কৰি দিব পাৰে আধা মানে যেনেকৈ 1216 আছে ইয়াতে আপুনি দিব পাৰিব 1280 আৰু 720 ইয়াৰ আধা কৰিলে হৈ যাব আপোনাৰ 640 পূৰণ 360 আপুনি এইটো দিব পাৰে এইটো দিলে ইয়াতে আপোনাৰ ফুল স্ক্ৰীনে আহি যাব এইটো বেক দিয়াৰ পিছত ইয়াতে প্ৰাইভেট আছে মই এতিয়া পাব্লিছ কৰি দিওঁ পাব্লিছ থাম্বনেইলটো এইটো ছেট কৰিছিলোঁ এতিয়া পাব্লিছ তাৰপিছত আপুনি ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত মাই চেনেল এই ভিডিঅ'খন পাব্লিছ হৈ গৈছে এতিয়া আপুনি শ্বেয়াৰ কৰিব খুজিলে শ্বেয়াৰ কৰিব পাৰে মাই চেনেলত যোৱাৰ পিছত চাওক ভিডিঅ'খন হৈ গ'ল ইণ্ট্ৰ'
নামৰ চেনেলৰ ডেছক্ৰিপশ্যন আপোনাৰ দিব লাগিব চেনেল ডেছক্ৰিপশ্যনত আপুনি যিকোনো দিব পাৰে যিকোনো মানে এইখন চেনেল কিহৰ ওপৰত হয় দিছ চেনেল ইজ এবাউট টেক আপুনি যিকোনো দিব পাৰে এইটো আপোনাৰ ইচ্ছা আৰু ইয়াত দিয়াৰ পিছত চাওক ইয়াতে আপুনি এডিট ইয়াতে আপুনি আইকনখন দিব লাগিব চেনেল আইকন আৰু ইয়াতে চেনেল আৰ্ট মানে আপুনি ইয়াতে আছে এড চেনেল আৰ্ট মানে বেনাৰ বুলি কয় এইটো এবাউট মি ইয়াতে আহি গ'ল গুগলত আহি গ'ল গুগলত অহাৰ পিছত আপলোড ফটো ইয়াতে আপুনি আইকন এখন দিব লাগে মই এনে এখন দি দিম মোৰ চেনেলত PNG থাকিলে ভাল নাথাকিলেও হ'ব মানে PNG থাকিলে আপোনাৰ বেকগ্ৰাউণ্ডটো একো নাথাকে ট্ৰান্সপাৰেণ্ট হৈ থাকে মই এইটো দি চাওঁ লেপটপত হ'লে বেছি ভাল হয় সাইজটো মিলাওতে নহলে আপুনি গুগল ক্লাছত গৈ দিব পাৰে তাৰপিছত ডান লোডিং হৈ আছে চেনেল আইকনটো হৈ গ'ল মোৰ ইয়াৰ পিছত ইয়াতে লগে নেদেখালেও ৰিফ্ৰেছ কৰি দিম লগে নেদেখালেও অলপ পিছত দেখাই দিব তাৰপিছত হ'ল ইয়াতে এড চেনেল আৰ্ট ইয়াতে ক্লিক কৰি আপোনাৰ চেনেল আৰ্ট এখন দিব লাগিব সিলেক্ট ফ্ৰম ইয়োৰ কম্পিউটাৰ মোৰ কম্পিউটাৰ পৰা দিব কৈছে ইয়াতে আছে চেনেল আৰ্ট মই ইয়াৰ পৰা দিব বেনাৰ বুলি লিখা আছে মতে ইউটিউব বেনাৰ এটা আৰু এটা কথা এইটো যি সাইজত বনাব আপোনাৰ মোবাইলত এটা বেলেগ ষ্টাইলত আহিব ল্যাপটপত বেলেগ আহিব আৰু টিভিত বেলেগ আহিব এইটো চাওক ডেস্কটপত আপুনি ইমানখিনি পাব সাইজত ইমানখিনি পাব টিভিত ওপৰখিনি চাওক বেলেগ হৈ আছে সাইজত আৰু বেছি আছে আৰু মোবাইলত তেনেকৈ পাব আপুনি ইয়াতে এডজাষ্ট কৰিব খুজিলে কৰিব পাৰে কিন্তু এডজাষ্ট কৰাৰ কোনো দৰকাৰ নাই কাৰণ সাইজটো মিলাইহে চেনেল আৰ্টটো বনাব লাগে মই নেক্সট ভিডিঅ'ত সবকেইটা দি দিম এই কেনেকৈ বনাব থাম্বনেইল আৰু বেনাৰ কেনেকৈ বনাব লোগোৰ সাইজ কিমান দিলে ঠিক হয় সবকেইটা মই দেখাই দিম ইয়াৰ পিছত আপুনি সিলেক্ট কৰি দিয়ক সেভিং হৈ গ'ল এতিয়া চাওক বেনাৰো দিয়া হ'ল চেনেল আইকনো দিয়া হ'ল কিন্তু এতিয়ালৈকে এটাও শ্ব' কৰা নাই এইটো শ্ব' হৈ গ'ল কিন্তু এই চেনেল আইকনটো অলপ পিছত শ্ব' হৈ যাব ইয়াতে হৈ গৈছে এটা এডিট কৰি দিওঁ আৰু কাষ্টম থাম্বনেইলৰ কাৰণে আপোনাৰ মাই চেনেলত যাওক মাই চেনেলতে আছে ইয়াৰ পিছত ইয়াতে ক্লিক কৰাৰ পিছত ক্ৰিয়েটৰ ষ্টুডিঅ ইয়াৰ পিছত চাওক ইয়াতে চেনেল বুলি আছে চেনেলত অহাৰ পিছত আপোনাৰ চাওক ইয়াতে কি আহি গৈছে আপলোডিং এতিয়া আপুনি কি কৰিব পাৰিব আপলোড কৰিব পাৰিব এনেবল হৈ আছে এলিজিবল আপুনি মনিটাইজেশ্যন এতিয়া অন কৰিব পাৰিব মানে অন কৰাৰ পিছত আপোনাৰ 10,000 ভিউজ হোৱাৰ পিছতহে আপোনাৰ এখন এড দেখাই থাকিব কিন্তু ইয়াৰ আগতে আপুনি ইচ্ছা কৰিলে এপ্লাই কৰিব পাৰে লাইভ ষ্ট্ৰীমিং কৰিব পাৰিব কাষ্টম থাম্বনেইল নট এনেবল এটা আছে লেটস ইউ সি কাষ্টম থাম্বনেইল ফৰ ইউৰ ভিডিঅ ইউ একাউণ্ট হেজ এলিজিবল ফৰ টাইম ইয়াতে লাৰ্ণ মোডত ক্লিক কৰিলে দেখাই দিব আপুনি কি কৰিব লাগিব মানে একো নাই এইটো ইয়াতে যে ভেৰিফাইটো আছে ভেৰিফাই কৰি দিলে আপুনি কাষ্টম থাম্বনেইল ইউজ কৰিব পাৰিব আমি ভেৰিফাই কৰি দেখাম ভেৰিফাই নকৰোঁ মই জাষ্ট দেখাই দিম কেনেকৈ ভেৰিফাই কৰিব লাগে ভেৰিফাইত ক্লিক কৰক ইয়াৰ পিছত আপোনাৰ কল মি উইথ অটোমেটেড ভয়েস মেসেজ টেক্সট মি উইথ ভেৰিফিকেশ্যন কোড আপুনি যে কল কৰিব মানে সিহঁতক কল কৰিব নে টেক্সট দিব টেক্সট দিয়াই বেছি ভাল টেক্সট দিব তাৰপিছত ইয়াতে আপুনি নাম্বাৰখন দি দিব নাম্বাৰখন দিয়াৰ পিছত সাবমিট দিয়াৰ পিছত আপোনাৰ ইয়াতে নেক্সট আৰু এখন পেজ ওলাই যাব সেইখন পেজত আপোনাৰ মোবাইল নম্বৰত এখন OTP আহিব OTP দিয়াৰ পিছত OTPখন ভেৰিফাই হৈ যাব আৰু ইয়াতে আপোনাৰ ভেৰিফাইটো ৰাইট চিন হৈ যাব এইটো ভেৰিফাই উঠি ইয়াতে দেখাই দিব যে ভেৰিফাই মানে ভেৰিফাই হৈ যোৱা বুলি দেখাই দিব ইমানখিনি আপোনালোকে পাৰিবই কাৰণ এখন ইউটিউব চেনেল যদি আপোনালোকে চলাব বিচাৰি আছে বনাব বিচাৰিছে ইমানখিনি পাৰিবই তাৰপিছত দেখাইছোঁ মনিটাইজেশ্যন কেনেকৈ অন কৰিব লাগে মনিটাইজেশ্যন অন কৰাৰ আগতে চাওক ইয়াতে ক্লিক কৰাৰ পিছত ক্ৰিয়েটৰ ষ্টুডিঅ তাৰপিছত চেনেল তাৰপিছত ষ্টেটাছ এণ্ড ফিচাৰ তাৰপিছতহে এইখনত আহিব যদি আপোনালোকে মনত নাই সেইখন আকৌ চাই দিব তাৰপিছত মনিটাইজেশ্যন ইয়াতে এনেবল ক্লিক কৰক এতিয়া নহয় 10,000 ভিউজ হোৱাৰ পিছতহে হ'ব কিন্তু চাওক আছে গেট ৰিভিউ আফটাৰ ৰিচিং 10K ভিউজ 10,000 ভিউজ হোৱাৰ পিছতহে ইয়াতে ৰিভিউ কৰিব তাৰপিছত দিব ইয়াতে ষ্টাৰ্ট হোৱাৰ পিছত এই সবকেইটা একদিনত আপোনালোকে চাইন কৰি দিব লাগিব
টিক মাৰ্ক ইয়াৰ পিছত আই একচেপ্ট তাৰপিছত ইয়াতে হ'ব সাইন আপ ফৰ এডসেন্সৰ কাৰণে আপুনি সাইন আপ কৰিব লাগিব তাৰপিছত নেক্সট এটোৱে হয় টেকনিক্যাল আসাম আপুনি কোনখন জিমেইলত আপুনি এডসেন্সখন বনাব খুজি আছে ইয়াতে যদি আপোনাৰ আগৰ পৰা এডসেন্স আছে তেতিয়াহ'লে সেইখন জিমেইল দি সাইন ইন কৰি দিলে হৈ যাব কিন্তু ইয়াতে মই নতুনকে সাইন আপ কৰিম গেট মোৰ আউট অফ এডসেন্স ইয়াতে ইন্টাৰফেস কেটা চেঞ্জ হৈ গৈছে আগতে বেলেগ আছিল ইউজ এ ডিফাৰেন্ট একাউন্ট মাইলে বেলেগ হৈ যাব গেট মোৰ আউট অফ এডসেন্স ইয়েস সেম কোশ্চেন ইয়াতে ক্লিক কৰক এইটো হল আপোনাৰ ইউটিউবৰ ইউআৰএল মানে youtube.com মই দেখাই দি আছো ইউটিউবৰ ইউআৰএল টো যে আহিছে ইয়াতে ক্লিক কৰাৰ পিছত মাই চেনেল ক্লিক কৰক এখন হৈ গ'ল ইউটিউবৰ ইউআৰএল UCH লাষ্টত কি আছে তাৰপিছত চাওক আপুনি সেম ইউআৰএলটো ইয়াতে অটোমেটিক্যালি আহি গৈছে তাৰপিছত ইয়াতে সিলেক্ট ইউৰ কান্ট্ৰি ইয়াতে আপোনাৰ কান্ট্ৰিটো সিলেক্ট কৰিব লাগে এছামিছত ভিডিঅ' বনাইছোঁ তেতিয়াহ'লে এইটো সব ইণ্ডিয়া হ'ব বেলেগ হ'লে বেলেগ দিব ইয়াতে আপুনি এইকেইটা সব টাৰ্মছ এণ্ড কণ্ডিশ্যন পঢ়ি চাব লাগে কোন নপঢ়ে ৰাইট দি দিব লাগে আই হেভ ৰিড একচেপ্ট সবে নপঢ়ে ক্ৰিয়েট একাউণ্ট ইয়াৰ পিছত ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগে তেতিয়াহ'লে আপুনি যিখন জিমেইল দিছিলোঁ যে টেকনিক্যাল আসাম অফিচিয়েল সেইখন জিমেইলতহে এই এডসেন্সখন হ'ল গেট ষ্টাৰ্টেড এডছ মেক ইজি গেট ষ্টাৰ্টেড ইয়াৰ পিছত চাওক একাউণ্ট টাইপত আপোনাৰ দিব লাগিব ইণ্ডিভিজুৱেল নে বিজনেছ আপুনি যদি নিজে অকলে কৰি আছে তেতিয়াহ'লে ইণ্ডিভিজুৱেল হ'ব এডসেন্স এড্ৰেছ ইয়াতে আপোনাৰ নাম দিব মই এনেই দি আছোঁ বিকাশ শৰ্মা বুলি দিছোঁ তাৰপিছত ইয়াতে আপোনাৰ এড্ৰেছ দিলে টাউন কোনখন গাঁৱত থাকে বা কোনখন টাউনত সেকেন্ড এড্ৰেছ আপুনি যিকোনো ইচ্ছা দিব পাৰে এড্ৰেছ 1 2 কোনো দৰকাৰ নাই কিন্তু দিয়াটো ভাল তাৰপিছত সিটি দিলে সিটি কোনখন যদি গুৱাহাটী হয় গুৱাহাটী পোস্টেল কোড ইয়াতে আপোনাৰ পিন কোডখন দিব তাৰপিছত ষ্টেট আসাম হলে আসাম বেলেগ হলে বেলেগ দিব আমাৰ আসামে হ'ব ফোন নম্বৰখন দি দিব যিখন ফোন নম্বৰ আপোনাৰ মানে লাষ্টলৈকে থাকিব কাৰণ এডসেন্সত কিবা উল্টা দিয়াৰ পিছত বহুত ভেজাল হৈ যাব পাৰে কাৰণ সেইখন পিছত দৰকাৰ হৈ যাব তাৰপিছত সব কেইটা দিয়াৰ পিছত সাবমিট ইয়াতে আপোনাৰ সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত দুই তিনটা এগ্ৰিমেন্ট আহিব তাতে আপোনাৰ ক্লিক কৰিব লাগিব আৰু বাকিটা মই কৰি দেখাই দিওঁ তেতিয়াহ'লে শিলগুৰি এড্ৰেছ টু দলগাঁও সিটি গুৱাহাটী পিন কোডটো হ'ল 78414 আৰু ইয়াতে এইটো ভেজাল ফোন নম্বৰ দিয়াটো এনে এটা দিছোঁ 0123445 তাৰপিছত এইটো দিয়াৰ পিছত সাবমিট ফোন নম্বৰটো দিলে ভেজাল হৈ যায় কাৰণ এখন ফোন নম্বৰ বেছি এডসেন্স হ'লে এটা যদি বেয়া হয় তাৰপিছত দিয়াৰ পিছত চাওক আপুনি ভয়েস কল টেক্সট মেছেজ দিলে ইয়াতে গেট ভেৰিফাইড কোড ভেৰিফাই হৈ যাব আপোনাৰ একাউণ্টটো মানে এই নম্বৰখন ভেৰিফাই হ'ব মোৰতো এতিয়া নম্বৰ নাই এখন নম্বৰ এনেই দিছিলোঁ কিন্তু গেট ভেৰিফাইড দিয়াৰ পিছত ভেৰিফাই কৰি ল'ব OTP আহিব তাৰপিছত আপোনাৰ 3-4টা লিখা আহিব তাতে আপোনাৰ ৰাইট ক্লিক নহয় তাতে আপুনি ক্লিক কৰিব লাগিব মানে টিক মাৰ্ক দিব লাগিব দিয়াৰ পিছত সাবমিট কৰি দিব তাৰপিছত ইউটিউবত আহিব ইউটিউবত অহাৰ পিছত ইয়াতে ক্লিক কৰিব লাগিব তাৰপিছত ক্ৰিয়েটৰ ষ্টুডিঅ তাতে মনিটাইজেশ্যন হৈ যাব মানে আপোনাৰ এডসেন্স একাউণ্টটো ক্ৰিয়েট হৈ যাব তাৰপিছত চেনেলত আহিব চেনেলত অহাৰ পিছত ইয়াতে দেখাই দিব মানে হৈ যোৱা বুলি মনিটাইজেশ্যন হৈ গৈছে কিন্তু 10,000 ভিউজ হোৱাৰ পিছতহে আপোনাৰ এডসেন্সখন ৰিভিউ হ'ব আচ্ছা চাওক এনেবল এডসেন্সখন ৰিভিউ হ'ব এই সব কেটা ইয়াতে আৰু এনেবলত ক্লিক কৰিলে ইয়াতে দেখাব এইটো ৰাইট সাইন আপ ৰাইট সেট মনিটাইজেশ্যন প্ৰিফাৰেন্স এইটো ৰাইট দেখাব তাৰপিছত এইটো 4 নম্বৰটো যেতিয়ালৈ 10,000 নহ'ব তেতিয়ালৈ ৰাইট নহ'ব 10,000 হোৱাৰ পিছত যেতিয়া সিহঁতে ৰিভিউ কৰিব আৰু আপোনাৰ চেনেলখন ভেৰিফাই কৰি দিব তাৰপিছত ইয়াতে ৰাইট দেখাব আৰু আপোনাৰ চেনেলত এডছ আৰম্ভ হৈ যাব মই এডসেন্সখন ভালদৰে দেখাব পৰা নাই কাৰণ এডসেন্স মোৰ একাউণ্ট আছে যদি মই দেখাই দিওঁ আৰু মোৰ নম্বৰটো ভেৰিফাই কৰি দিওঁ তেতিয়াহ'লে ভেজাল হৈ যাব পাৰে কাৰণ এখন নম্বৰত বেছি এডসেন্স নহয় এজন মানুহৰ এটাই এডসেন্স হয় কিন্তু বহুত কেইখন আপুনি ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰে কাৰণ মোৰ এডসেন্স এখন আছেই সেইকাৰণে মই এইটো ভেৰিফাই কৰি দেখুওৱা নাই যদি কিবা প্ৰব্লেম হয় আপোনালোকে কমেণ্টত জনাব মই আপোনালোকক সহায় কৰিম পাৰিলে হোৱাটছএপ নম্বৰ দি হ'লে আপোনালোকক সহায় কৰিম
আশা কৰোঁ ভিডিঅ'খন ভাল লাগিছে। যদি ভাল লাগে এখন লাইক দিব, আৰু ভাল নালাগিলে ডিছলাইক দিলেও কোনো আপত্তি নাই, কাৰণ যদি ভাল লগা নাই তেতিয়া ডিছলাইক দিব। যদি ভাল লাগিছে লাইক কৰিব, কিবা সমস্যা থাকিলে জনাব, মই আপোনালোকক ভাল কৰিম। আজিৰ ভিডিঅ' দেখিলে বাই বাই।